নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছো বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ এক চাঞ্চল্যকৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ এই চাঞ্চল্যকৰ খবৰৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে আজি ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এতিয়া দেখিবলৈ পোৱা গৈছে যে ইখনৰ পিছত সিখনকৈ বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ যি ঘটনা, সেই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈ আছে আৰু ধাৰাবাহিকভাৱে বিশেষকৈ গোৱালপাৰা জিলাত এই ধৰণৰ যি ঘটনা, সেই ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ ধূপধৰা, তাৰপিছত দৰংগিৰিত আৰু আজি গোৱালপাৰা চহৰৰ ভালুকডিবিত সংঘটিত হ'ল এই অনুৰূপ ঘটনা। অৱশ্যে এই যি ভয়ংকৰ ৰূপ লোৱাৰ পূৰ্বে এই বাছখনত যি জুই লাগিছিল, সেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, ইঞ্জিনৰ ওচৰত আচলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল আৰু যান্ত্ৰিক বিজুতিৰ পৰিপ্ৰেক্ষিততে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। তো ইয়াৰ যিগৰাকী পৰিচালক আছে, তেওঁৰ ভাষ্য আছে, সেই ভাষ্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দেখুৱাই লৈছোঁ এই বাছখন গোৱালপাৰা চহৰৰ ভালুকডিবিত এই ঘটনাটো সংঘটিত হৈছে। আৰু সময় নম্বৰ AS01LC 7887 নম্বৰৰ এই বাছখন গুৱাহাটীৰ দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল আৰু তেনে প্ৰেক্ষাপটত গোৱালপাৰা চহৰৰ ভালুকডিবিতে হঠাতে ইঞ্জিনৰ ওচৰত জুইৰ সূত্ৰপাত হয় আৰু ধোঁৱা ওলা দেখি বাছখন ৰোৱাই দিয়া হয়। চালকে বাছখন ৰোৱাই দিয়ে আৰু তাৰ পিছতে যিসকল যাত্ৰী আছিল তেওঁলোকে ততাতৈয়াকৈ নামি যায়। 10ৰ পৰা 12গৰাকীকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে ভয়ংকৰ অগ্নিকাণ্ড বা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল এই বাছখন। সময় নামৰ যিখন বাছ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। তো এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ গোৱালপাৰা জিলাখনত সংঘটিত হৈ আছে, এটাৰ পিছত এটা স্থানত এই ঘটনা সংঘটিত হৈ আছে আৰু আজি অনুৰূপ ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ভালুকডিবিত। আৰু ততাতৈয়াকৈ অগ্নি নিৰ্বাপন বাহিনীৰ যি দল, সেই দলক মোতায়েন কৰা হয় আৰু তেওঁলোকে আহি এই বাছখনৰ যি জুই, সেই জুইয়ে ভয়ংকৰ ৰূপ লোৱাৰ পূৰ্বেই তেওঁলোকে বাছখনত যি অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল, সেই জুই তেওঁলোকে নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু বাছখনক তেওঁলোকে ৰক্ষা কৰিবলৈ সক্ষম হয়। আৰু এই খবৰটি দিয়াৰ লগে লগে আপোনালোকক পুনৰবাৰ জনাব বিচাৰিছোঁ যে এয়া বসন্ত কিশোৰ নামৰ NGO গুৱাহাটীৰ ৰুক্মিণী নগৰৰ, আৰু তেওঁলোকে এখন লটাৰী খেলৰ যি খেল, সেই খেল অনুষ্ঠিত কৰিছে আৰু অহাকালি অনুষ্ঠিত হ'ব এই খেলখন। টিকেটৰ মূল্য 100 টকা আৰু 100 টকাত ইন'ভাৰ সমান্তৰালকৈ কেইবাখনো বিলাসী বাহন ৰখা হৈছে। যদিহে আপোনালোকে এই লটাৰী খেলখনৰ টিকেট বুকিং কৰিব বিচাৰে বা ক্ৰয় কৰিব বিচাৰে, তেন্তে স্ক্ৰীণত আপোনালোকে যিটো নম্বৰ প্ৰত্যক্ষ কৰি আছে, এইটো মোৰ নম্বৰ হয়। আপোনালোকে মোক কল কৰি টিকেট ল'ব পাৰিব। খেলখন অহাকালি অনুষ্ঠিত হ'ব। তো দুয়োটা খবৰ মই আপোনালোকক দিলোঁ। যদিহে আপোনালোকে টিকেট ক্ৰয় কৰাৰ আগ্ৰহী হয়, তেন্তে আপোনালোকে শীঘ্ৰে ফোন কৰি মোক যোগাযোগ কৰক। আৰু যিহেতু অহাকালি খেলখন অনুষ্ঠিত হ'ব, তো টিকটো মোৰ লগত বেছি নাই। যদিহে আপোনালোকে ক্ৰয় কৰিব বিচাৰে, তেন্তে ক্ৰয় কৰি ল'ব পাৰে। মানে নিজে নিজে ৰেচ হৈ গ'ল গাড়ীখনৰ, ৰেচ হৈ কেনে জুইত লাগি গ'ল, ষ্টাৰ্টটো বন্ধ নহ'ল আৰু এনেকৈ আৰু কিমানজন যাত্ৰী আছিল? যাত্ৰী কিমানজন আছিল? 10-15জন মান আছিলে, 12জন মান আছিলে। ক'ৰ পৰা আহিছিল? গুৱাহাটীৰ পৰা, গোৱালপাৰাৰ মুখে আহিছিল। কিমানখিনি জুই লাগিছিলে? মানে জাষ্ট লাগছিলে আৰু কি, ফায়াৰ ব্ৰিগেড আহি কেনে মুজাই দিলে। পাইপত লাগিছিলে আৰু কি, ৱায়াৰিং শ্বৰ্ট হৈছে আচলতে। যাত্ৰীসকলৰ কোনো হোৱা নাই হোৱা নাই, একোৱে হোৱা নাই, একো পুৰা ধোঁৱা হৈছে, ধোঁৱা ওলাইছে। যেতিয়া ধোঁৱা ওলালে মানুহবিলাক নিজে চব নুমি গৈছে। ধোঁৱা ওলোৱাৰ লগে মানুহখিনি নুমি গৈছে, ধোঁৱা ওলোৱাৰ লগে মানুহখিনি নুমি গৈছে, মানে ৰক্ষা পৰিল আৰু ৰক্ষা পৰে। একো নাই, ৱায়াৰিঙৰ গণ্ডগোলৰ কাৰণে এনেকুৱা হৈছে। ঠিক আছে।